নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ ইউটিউব চেনেল টেক আছাম চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ যদি এটা ইউটিউব চেনেল আছে আৰু আপোনালোকে যদি চেনেলৰ প্ৰফাইলছৰ ফটোকপি যদি চেঞ্জ কৰিব বিচাৰিছে, আপোনালোকে কেনেকৈ চেঞ্জ কৰিব পাৰিব, আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ প্ৰচেছটো দেখুৱাই দিম। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। বন্ধুসকল, বলক তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই মোৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো মই অ'পেন কৰি লৈছোঁ আৰু আপোনালোকে সাৰ্চ বাৰত লিখিব ইউটিউব লিখি আপোনালোকে সাৰ্চ কৰি দিব। এতিয়া আপোনালোকে কি কৰিব, যিটো সবতকৈ ওপৰত যিটো অপশ্যন আছে youtube.com, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ইউটিউবটো অ'পেন হৈ পৰিব। এতিয়া আপুনি চিম্পলি কি কৰিব, যিটো আপোনাৰ ওপৰত দেখক ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ডেস্কটপ সাইড কৰি ল'ব। এইটো ডেস্কটপ সাইডত ক্লিক কৰি দিব। ডেস্কটপ সাইডত কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনটো কম্পিউটাৰ নিচিনা হৈ পৰিব আৰু আপোনালোকৰ সন্মুখলৈ আপোনালোকৰ চেনেলটো খুলি আহিব। এতিয়া আপোনালোকে চিম্পলি কি কৰিব, একদম সবতকৈ ওপৰত ৰাইট সাইডত এটা আপোনালোকৰ চেনেলৰ লগো আছে, ইয়াতে আপুনি চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়ৰ চেনেলত আপোনালোকে ক্লিক কৰি দিব। ইয়ৰ চেনেল ক্লিক কৰি দিব। এতিয়া আপুনি চিম্পলি কি কৰিব, যিটো কাষ্টমাইজ চেনেল, এইটো কাষ্টমাইজ চেনেল, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ এটা বেলেগ পেজ অ'পেন হৈ যাব। আপোনালোকৰ সন্মুখত বেলেগ এটা পেজ অ'পেন হৈ গৈছে। এতিয়া আপোনালোকে চিম্পলি কি কৰিব, ব্ৰেণ্ডিং, এইটো মই আপোনাক অলপ জুম কৰি দেখাই আছোঁ। ইয়াতে চাওক তিনিটা অপশ্যন দিছে। প্ৰথমটো আপোনাৰ দিছে লেআউট, তৃতীয়টো আপোনাৰ ব্ৰেণ্ডিং, তৃতীয়টো বেছিক ইনফো। আপোনালোকে 2 নম্বৰৰ যিটো ব্ৰেণ্ডিং আছে তাতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে আপোনাক ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হৈ যাব আৰু আপোনালোকে চিম্পলি প্ৰফাইল পিকচাৰ যদি চেঞ্জ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, চেঞ্জ, ইয়াতে আপোনাক ক্লিক কৰি দিব। এতিয়া আপোনালোকে আপোনালোকৰ প্ৰফাইলছত যিকোনো এটা ফটো আপোনালোকে চিলেক্ট কৰিব। মই এইখন ফটো চিলেক্ট কৰি আছোঁ আৰু ডন কৰি দিব। ডন কৰাৰ পিছত আপুনি চিম্পলি কি কৰিব, এইটো চাওক আপোনালোকে ডন বুলি এটা অপশ্যন আছে তলত, ইয়াতে আপোনাৰ চাই লওক ডন, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত দেখিছে প্ৰফাইলছৰ ফটোকপি চেঞ্জ হৈ গ'ল। চেঞ্জ হৈ যোৱাৰ পিছত আপোনালোকে চিম্পলি কি কৰিব, পাব্লিছ, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণৰূপে আপোনালোকৰ প্ৰফাইলছৰ ফটোকপি চেঞ্জ হৈ যাব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু কিবা অবজেকশ্যন থাকিলে আপোনালোকে কমেণ্ট কৰিব পাৰে। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল। এনেকৈ মোৰ ভিডিঅ'বোৰ যাতে চাই থাকে তাৰে আশা কৰিলোঁ। ধন্যবাদ বন্ধুসকল। জয় আই অসম।